নমস্কাৰ আন্তৰিক স্বাগতম জনাইছোঁ আপোনালোক সকলোকে স্মাৰ্ট ইন আছামৰ অন্য এটা নতুন ভিডিঅ'লৈ। আমি আলোচনা কৰি আছোঁ DLED এণ্ট্ৰেন্স এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ লগত কেইটামান গুৰুত্বপূৰ্ণ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন এনচাৰ আলোচনা কৰিম। আনহাতে আপোনালোকে যদি DLED প্ৰি এণ্ট্ৰি টেষ্টত অৱতীৰ্ণ হ'ম বুলি ভাবিছে তেনেহ'লে আপোনালোকে এই গাইডবুকখনৰ জৰিয়তে প্ৰিপাৰেশ্যন কৰিব পাৰে। চ' ইয়াতে আপোনালোকে চিলেবাছ অনুসৰি আটাইকেইটা ছাবজেক্টৰ কুৱেশ্যন এনচাৰ অসমীয়াতে লাভ কৰিব। লগতে আপোনালোকে এই গাইডবুকখনৰ পৰা যথেষ্টখিনি উপকৃত হ'ব পাৰিব। এই গাইডবুকখনৰ পৰা যোৱা বছৰ 2021 বৰ্ষত মিনিমাম 80% কুৱেশ্যন এনচাৰ কমন আহিছিল, গতিকে বহুত উপকৃত হ'ব পাৰিব। ডাউনলোড লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। চ' আজিৰ প্ৰথম কুৱেশ্যনটো দিয়া আছে, RBI জাৰি কৰা প্ৰথম কাগজৰ মুদ্ৰা কি আছিল? এনচাৰ 5 টকীয়া কাগজৰ মুদ্ৰা RBI প্ৰথমতে ছপা কৰিছিল, অৰ্থাৎ প্ৰথমে 5 টকীয়া কাগজৰ মুদ্ৰা ছপা কৰিছিল RBI, আৰু ভাৰতবৰ্ষৰ যিসমূহ মুদ্ৰা আছে সেই মুদ্ৰাসমূহ RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ছপা কৰে। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, ভাৰতৰ প্ৰগ্ৰেছিভ টেক্স কি? প্ৰগ্ৰেছিভ টেক্স মিনছ ইনকাম টেক্স, অৰ্থাৎ ভাৰতৰ প্ৰগ্ৰেছিভ টেক্স হৈছে ইনকাম টেক্স। তাৰ পিছৰ কুৱেশ্যনটো আছে, কিমান চনত 6টা ভাৰতীয় বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? এনচাৰ 1980 চনত 6টা ভাৰতীয় বেংক একেলগে ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। তাৰ পিছৰ কুৱেশ্যনটো আছে, কোন চনত ৰাষ্ট্ৰীয় বীজ নিগম স্থাপন কৰা হৈছিল? 1963 ৰাষ্ট্ৰীয় বীজ নিগম স্থাপন কৰা হৈছিল। আৰু এই সকলোবোৰ কুৱেশ্যন এনচাৰ আমি এই গাইডবুকখনৰ পৰা আলোচনা কৰি আছোঁ, যাতে আপোনালোকে গম পায়, এটা আভাস ল'ব পাৰে যে গাইডবুকখনৰ ভিতৰত কি কি কুৱেশ্যন আছে। চ' এইসমূহ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আপোনালোকৰ DLED এণ্ট্ৰেন্স এক্সামৰ কাৰণে। তাৰ পিছৰ কুৱেশ্যনটো আছে, ফলতা বিশেষ অৰ্থনৈতিক অঞ্চল ক'ত অৱস্থিত? এনচাৰ পশ্চিমবংগত অৱস্থিত। তাৰ পিছৰ কুৱেশ্যনটো আছে, GDPৰ ক্ষেত্ৰত বিশ্বত ভাৰতৰ অৱস্থান কি? পঞ্চম, অৰ্থাৎ বিশ্বৰ ভিতৰত ভাৰতৰ অৱস্থান হৈছে GDPৰ ক্ষেত্ৰত পঞ্চম, 5 নম্বৰ স্থানত আছে। তাৰ পিছৰ কুৱেশ্যন আছে, ভাৰতবৰ্ষৰ পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল? 1950 চনত ভাৰতবৰ্ষৰ পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল। তাৰ পিছৰ কুৱেশ্যন আছে, RBI কেতিয়া প্ৰতিষ্ঠিত হৈছিল বা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 1935 চনত ভাৰতীয় ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা কৰা হৈছিল। তাৰ পিছত দিয়া আছে, কোন চনত ভাৰতত প্ৰথম আধুনিক মৰাপাট কল প্ৰতিষ্ঠিত হয়? 1855 চনত ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ কাৰণে প্ৰথম আধুনিক মৰাপাট কল প্ৰতিষ্ঠিত হয়। তাৰ পিছত আছে, কোন জাতৰ গৰুৱে সৰ্বোচ্চ পৰিমাণৰ গাখীৰ উৎপাদন কৰে? হাৰিয়ানী জাতৰ গৰুৱে। কোন চনত কেন্দ্ৰীয় ৰেচম বোৰ্ড প্ৰতিষ্ঠিত হৈছিল? 1948 চনত 1948 চনত কেন্দ্ৰীয় ৰেচম বোৰ্ড প্ৰতিষ্ঠিত হৈছিল বা প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন দিয়া আছে, কোন ৰাজ্যত কেন্দ্ৰীয় মহ গৱেষণা প্ৰতিষ্ঠান অৱস্থিত? হাৰিয়ানাত কেন্দ্ৰীয় মহ গৱেষণা প্ৰতিষ্ঠান অৱস্থিত, আৰু এই প্ৰতিষ্ঠানটো 1985 চনত প্ৰতিষ্ঠা কৰা হৈছিল। হাৰিয়ানাত প্ৰতিষ্ঠা কৰা হৈছিল কেন্দ্ৰীয় মহ গৱেষণা প্ৰতিষ্ঠান। তাৰ পিছৰ কুৱেশ্যন আছে, বিশ্বৰ লোহাৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান কি? অৰ্থাৎ লৌহ উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত ভাৰতৰ স্থান হৈছে চতুৰ্থ, 4 নম্বৰ স্থানত আছে। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, চৰকাৰী ৰাজহৰ বৃহৎ উৎস কি? পৰোক্ষ কৰ হৈছে চৰকাৰী ৰাজহৰ বৃহৎ উৎস। চ' আজি এই ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিছোঁ। আগলৈ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব। আনহাতে আপোনালোকে যদি ডাউনলোড কৰি ল'ব খোজে আমাৰ PDF গাইডবুকখন, ডাউনলোড লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। তাত আপোনালোকে চিলেবাছ অনুসৰি আটাইকেইটা ছাবজেক্টৰ কুৱেশ্যন এনচাৰ অসমীয়াতে লাভ কৰিব। আৰু যোৱা বছৰ এই গাইডবুকখনৰ পৰা মিনিমাম 80% কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিছিল। ধন্যবাদ।